বোকাজান আবকাৰী বিভাগৰ সফলতা এখন চিমেণ্ট ভৰ্তি ট্ৰাকৰ পৰা উদ্ধাৰ হ'ব বিদেশী সুৰাখিনিৰ বজাৰ মূল্য 10 লক্ষাধিক। ফৰলেনযুক্ত পথ নিৰ্মাণৰ বাবদ মাটি সেৱা ভূমিপত্তি ক্ষতিপূৰণৰ প্ৰদানৰ দাবী উচুকাৰ। এই সন্দৰ্ভত কাৰ্বি সাহিত্য পৰিষদৰ চিএমৰ হাতত প্ৰদান স্মাৰক পত্ৰ। নমস্কাৰ, ষ্টুডিঅ'ত মই প্ৰস্তুতি শৰ্মা। এতিয়া পাইছোঁ অসমীয়া প্ৰাইম টাইমৰ বিতং বাতৰিলৈ। খটখটি আৰক্ষী আৰু বোকাজান আবকাৰী বিভাগৰ বৃহৎ সফলতা। এখন চিমেণ্ট ভৰ্তি ট্ৰাকৰ পৰা উদ্ধাৰ 268 কাৰ্টন অবৈধ বিদেশী সুৰা। জব্দকৃত সুৰাখিনিৰ বজাৰৰ মূল্য আনুমানিক প্ৰায় 10.5 লাখ বুলি জানিব দিছে আৰক্ষীয়ে। খটখটি এছবিআই সন্মুখত পুলিচ নাকা চেকিঙত উদ্ধাৰে বৃহৎ পৰিমাণৰ অবৈধ বিদেশী সুৰা। চুবুৰীয়া ৰাজ্য নাগালেণ্ড আৰু মণিপুৰলৈ NL01AD 7107 নম্বৰযুক্ত ট্ৰাকখনেৰে নি থকা অৱস্থাত জোৱানিকা সুৰাখিনি উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী তথা আবকাৰী বিভাগে। যদিও এই ঘটনাৰ সন্দৰ্ভত আৰক্ষী তথা আবকাৰী বিভাগে আটক কৰিবলৈ সক্ষম নহ'ল ট্ৰাক চালক তথা হেণ্ডিমেনক। আন্ধাৰৰ সুযোগ লৈ ট্ৰাকখনৰ পৰা পলাই সাৰিবলৈ সক্ষম হয় দুয়ো। যোৱাকালি পুলিচ আৰু আবকাৰী বিভাগে খটখটি যিটো নাকা পইণ্ট আছে, নাকা পইণ্টত আমি সন্ধ্যাৰ লগৰ পৰা চেকিঙত গৈছিলোঁ। চেকিঙত বহুতে চিমেণ্ট গাড়ী আমাৰ চেক কৰা হৈছিলে। সন্দেহ আছিলে যে চিমেণ্ট গাড়ীত গৈ মাল যায় বুলি। সেই হেৰিতে আপোনাৰ এখন 14 চকীয়া ট্ৰাক নাম্বাৰটো NL01AD 7107 ট্ৰাকখন আমি তাতে ধৰিছিলোঁ আৰু সেই ট্ৰাকখনতে তাত মেঘালয় ফৰ চেল ইন মেঘালয় ৰিকভাৰ হৈছিলে আৰু এপ্ৰক্সিমেট এমাউণ্ট হ'ব 13,50,000 আৰু গাড়ীখনত চিমেণ্ট আছিলে, চিমেণ্টৰ ভিতৰত আছিলে। চিমেণ্ট হ'ব আপোনাৰ এপ্ৰক্সিমেট 320 বেগ। ক'ৰ পৰা আনিছিলে আৰু ক'লৈ লৈ গৈ আছিলে? এইটো আমি সন্দেহ মেঘালয়ৰ পৰা আহিছে অহাটো, কিন্তু এতিয়া তেওঁলোকে কৈছে বাকী যিবোৰ ট্ৰাক আছিলে সেই ট্ৰাকবিলাকতো আমি যেতিয়া সুধিছিলোঁ তেওঁলোকে কৈছে এইটো কিবা আপোনাৰ ট্ৰেইনৰ পৰা চিমেণ্টটো আনলোড কৰে বুলি কৈছে। পাল্টি মাৰিছে এইটো ৰেকৰ্ড আহিছিলে খুব সম্ভৱ চিমেণ্টটো। এই সুৰাখিনি সৰবৰাহ কৰা কাৰোবাক আপোনালোকে তাৰমানে ড্ৰাইভাৰজন যেতিয়া গাড়ী তাত খুলি থকা হৈছিলে, কেইবাখনো গাড়ী আছিল নহয়, গাড়ীবোৰ খুলি আছিলে। খুলি থাকোঁতে তাত অকল চিম্পুল ড্ৰাইভাৰজন আছিলে। সেই ড্ৰাইভাৰজন তাৰ পৰা পলাই দিলে। আপোনাৰ গাড়ী বাকীকেইখন গাড়ী এপিনৰ পৰা চেক কৰি আহি থাকোঁতে সেই গাড়ীখনৰ ড্ৰাইভাৰটো পলাই দিলে। ফৰলেনযুক্ত পথ নিৰ্মাণৰ বাবদ ভূমিৰ ক্ষতি হোৱা ভূমিপত্ৰীসকলে এতিয়াও পোৱা নাই উপযুক্ত ক্ষতিপূৰণ শীঘ্ৰে পোৱা পথ মুকলি কৰি তোলাৰ বাবে তথা সুব্যৱস্থা গ্ৰহণৰ দাবী তুলি কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ চিএমক এখন স্মাৰক পত্ৰ প্ৰদান কৰে উচুকাৰ নেতৃত্বই। পাৰ্বত্য জিলা কাৰ্বি আংলঙৰ হৈ দবকা ডিমাপুৰৰ ফৰলেনযুক্ত পথ নিৰ্মাণৰ বাবদ শ হাজাৰ ভূমিপত্ৰীসকলে হেৰুৱাবলগীয়া হৈছে খেতি মাটি অথবা বাৰীৰ ভেটি। হেৰুৱা মাটিখিনিৰ বাবদ ফৰলেন পথ নিৰ্মাণ কৰ্তৃপক্ষই অৱশ্যে ক্ষতিপূৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে যদিও ফুলনি ৰাজস্বকৰ একাংশ মণ্ডলে জালিয়াতি ব্যৱস্থাৰে নিজৰ নামত মালিকাধীন দেখুৱাই মুনাফা লাভৰ ফন্দি কৰা বুলি অভিযোগ তুলিছে উচুকাৰ নেতৃত্বই। এইসমূহ অভিযোগ চিএম তুলিৰাম ৰংহাঙৰ দৃষ্টিগোচৰ কৰি প্ৰদান কৰা এই স্মাৰক পত্ৰখনি শীঘ্ৰে CBIৰ তদন্তৰ দাবী তোলে সভাপতি বিভীষণ তেৰণ আৰু সম্পাদক চিন্তু হাজৰিকাকে ধৰি সংগঠনৰ নেতৃত্বই। কাৰ্বি আংলঙৰ যিটো নেশ্যনেল হাইৱে যিটো নিৰ্মাণ হৈ আছে সেই সৰকাৰটোত আমি আজি অট'নমাছ কাউন্সিলৰ মাননীয় ডক্টৰ তুলিৰাম ৰংহাঙক আজি লগ কৰি এখন স্মাৰক পত্ৰ আমি প্ৰদান কৰোঁ। সেইকাৰণে আমি আজি স্মাৰক পত্ৰ দিবলৈ আমি বাধ্য হৈছোঁ। বিভাগীয় কৰ্তৃপক্ষক আমি বাৰম্বাৰ কৈ আছোঁ যে বেনিফিচিয়াৰীক অতি সোনকালে এই পইচাবিলাক তেওঁলোকৰ যাৰ মাটি বা ঘৰ বিভিন্ন সামগ্ৰী যোনবিলাক নেশ্যনেল হাইৱে যোনবিলাক সোমাইছে কিন্তু এইটো অতি সোনকালে ক্ষতিপূৰণ দিব লাগে বুলি আমি বাৰম্বাৰ হেঁচা দি থকাৰ পিছতো কিন্তু বিভাগীয় কৰ্তৃপক্ষই ইয়াত কোনো গুৰুত্ব দিয়া নাই। সেইকাৰণে আজি আমি অট'নমাছ কাউন্সিলৰ CM তুলিৰাম ৰংহাঙক আজি লগ কৰি এখন স্মাৰক পত্ৰ প্ৰদান কৰোঁ। ইমিডিয়েটলি এই ক্ষতিপূৰণটো দিব লাগে বুলি আমি কওঁ আৰু যোনসকল মণ্ডল বা SK বিভিন্ন ধৰণৰ অফিচিয়েলি কৰ্তৃপক্ষসকলে এই মাটি লোকৰ নামত মাটি দখল কৰা বা বিভিন্ন ধৰণৰ ৰাজহুৱা মাটি তেওঁলোকে দখল কৰা আমি দেখিবলৈ পাইছোঁ। সেইটো ক্ষেত্ৰত ইমিডিয়েটলি এটা তদন্ত হ'ব লাগে বুলি আমি অট'নমাছ কাউন্সিল কৰ্তৃপক্ষসকলক জনাওঁ। আৰু যদি অনাগত দিনত যদি অতি সোনকালে যদি বেনিফিচিয়াৰীসকল যদি ক্ষতিপূৰণ নিদিয়ে তেতিয়াহ'লে আমি উচুকা তৰ্কৰ পৰা
বাৰম্বাৰ কৈ থকাৰ পিছতো কিন্তু নহ'লে অনাগত দিনত জংগী আন্দোলন গঢ়ি তুলিবলৈ বা ইয়াতকৈ হাই অথৰিটিলৈ যাবলৈ আমি সম্পূৰ্ণ প্ৰস্তুত আছোঁ কাৰণ সকলো ক্ষেত্ৰত আমাৰ ডকুমেণ্টছলি আমাৰ হাতত আছে সেইকাৰণে আজি আমি অট'নমাছ কাউন্সিলৰ CMক আমি লগ কৰি গোটেই কথাখিনি আমি আৰু লগতে বিভাগীয় EM অমৰ সিং টিছু ডাঙৰীয়াকো লগ কৰি গোটেই কথাখিনি আজি আমি মত বিনিময় কৰি গোটেই ছাবজেক্টখিনি তেওঁলোকক আমি গোটেই কথাখিনি কওঁ যে ইমিডিয়েটলি তেওঁলোকক পইচাখিনি ৰিলিজ কৰিব লাগে কাৰণ এই পইচাবিলাক বহুত দিন হ'ল আহি যোৱা নাই কিন্তু তেওঁলোকক এতিয়ালৈকে কিয় সম্পূৰ্ণ দিয়া নাই আৰু বিভিন্ন ধৰণৰ যেনে ধৰণৰ বেনিফিচিয়াৰী পইচা পাবলৈ তেওঁলোকক সম্পূৰ্ণ পইচা ইয়াত দিয়া নাই খুব 50% কোনোবা 70% বিভিন্ন ধৰণত ইয়াত এটা কেলেংকাৰী হৈছে ইমিডিয়েটলি দিব লাগে বুলি আমি এই সংবাদ মাধ্যমৰ থ্ৰুদি দাবী জনাব বিচাৰিছোঁ ফুলনিৰ পৰা বীৰেন গোৱালাৰ ৰিপৰ্ট নিউজ মেঘালয় অসম পাৰ্বত্য জিলা পশ্চিম কাৰ্বি আংলঙৰ সীমান্ত এলেকা লাংখেমপিত PMGY আঁচনি ঘৰ নিৰ্মাণৰ বাবদ ঠিকাদাৰৰ বিৰুদ্ধে এক গুৰুতৰ অভিযোগ আনিছে স্থানীয় ৰাইজে প্ৰাপ্ত অভিযোগ অনুসৰি পশ্চিম কাৰ্বি আংলঙৰ চচিং উন্নয়ন খণ্ডৰ অধীনত সীমান্ত এলেকা লাংখেমপিত 5টা দৰিদ্ৰ পৰিয়ালৰ বাবে PMGY আঁচনিৰ ঘৰ আবণ্টিত হয় কিন্তু ঠিকাদাৰে এইসমূহ ঘৰ নিৰ্মাণ কাৰ্য আজিক উভতি পূৰ্ণ কৰা হোৱা নাই মাত্ৰ 40% মান কাম কৰি পেলাই থৈ দিছে আধৰুৱা অৱস্থা আনহাতে এই ধৰণৰ আন দুটামান ঘৰ কিন্তু কেৱল খুঁটাসমূহ তুলিয়েই দায়িত্ব সামৰিছে ঠিকাদাৰে উল্লেখযোগ্য যে লাংখেমপিৰ নিবাসী এজনে আমাৰ কাট নিউজৰ সাংবাদিকক জানিবলৈ দিয়া মতে ঠিকাদাৰজনে তেখেতৰ অনুপস্থিতিত ঘৰলৈ আহি ঠিকাদাৰে বেংকৰ উইথড্ৰ ফৰ্মত স্বাক্ষৰ কৰাই নিয়ে আৰু তেওঁলোকৰ একাউণ্টত থকা সমুদায় টকা তুলি লয় ঠিকাদাৰজনে কিমান টকা তুলিব জানিবলৈ নিদিয়াকৈ এইদৰে উইথড্ৰ ফৰ্মত চহী কৰাই টকা উঠোৱা কাৰ্যক লোকজনে ঠিকাদাৰৰ প্ৰতি গভীৰ অসন্তুষ্ট প্ৰকাশ কৰে আৰু যিমান সোনকালে পাৰে ঘৰ নিৰ্মাণৰ আধৰুৱা কাৰ্য পূৰ্ণ কৰিবলৈ অনুৰোধ জনায় হিতাধিকাৰীয়ে অন্যথা এই সংক্ৰান্তত উদ্বোধন কৰ্তৃপক্ষৰ কাষ চাপিব বুলিও মতামত প্ৰকাশ কৰে অনুলেখে ৰিপৰ্ট কাট নিউজ Silambangke 2019-20 scheme lo Sucheng block pen nilita scheme nili pandu puta pon cicini ne alangli sinang pulo nak tu mamen ta du pulo du pulo te nawan pinon churu pik lo pemasalang li nawan pilo amat nang claim lo amat foundation kadu ko benang silam lo kadu ko belo amat ala alangli bang withdrawal form one lo manili tan nili bang abadat nili ham sor bang ala withdrawal form along signature marijun dat amar amount ta chini ne thang ta chini ma alang li bang poisa tangka bang tru thai lo serkom amanon bang tai hini thom lo ji pusa oi pinap pen chengpo pinap dik pen chengpo mat nonon ta kam bang ke pending bom lo an theng pi theng prang ta thu thai lo a hem ke dung tung hoi lo ni ta sa dolong le del no anta kuman tu penana lom lo la so sai kangton pon ko abang ke sai kang ton ke prang MLA election of prang ta helu on la stame la so scheme Sucheng block panitum dak Sucheng homusti long a hem nang ke lagi hum phodo nitumarong am irong hum phodo sai hum ta tang tipin la na li hem dar lagi tang te gali ni li hem dat kali ala I hum bang tu lo ke anuyok e prang anat la par tu la par pong oi pai ke silam lo sita lo hum phoda pitang te la sila ke arang li ta prap jing pen silam je fansi chuning rilong yang si nang silam de lang pulote nilitum ang song sa me information kipi je fansi sik bom la সমস্যা সমাজিক বিৰতি It's midnight and you're struggling to find a medical store to get a medicine? Now, it's not a thing to be worried about. Alon Medical Store, the first ever medical store opened by Amount Karbi. It's open 24/7 and you would find all kind of medicine over here. And you can also order medicine that are unavailable at the moment. So visit Alon Medical Store opposite Defu Medical College. To know more, contact 936503768. বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত ক্ৰমে চমু চাপি আহিছে কাৰ্বি স্বায়ত্ত পৰিষদীয় নিৰ্বাচন
পাৰ্বত্য জিলাখনৰ অন্যান্য সমষ্টি তথা প্ৰান্তৰ লগতে পশ্চিম কাৰ্বি আংলং জিলা চিংথং পৰিষদীয় সমষ্টিৰ জনপ্ৰতিনিধি প্ৰদীপ ৰংপিয়ে ভোটগ্ৰহণ কেন্দ্ৰই নিৰ্বাচনী সভা পাতি টুংকত তুলিছে নিৰ্বাচনী প্ৰচাৰ সভা আগন্তুক কাৰ্বি পৰিষদীয় নিৰ্বাচনক উপলক্ষ্য কৰি সাহসীয় দল বিজেপিকে ধৰি অন্যান্য ৰাজনৈতিক দল সংগঠনৰ নিৰ্বাচনী কেন্দ্ৰিক সভা সমিতি টুংকত তোলা দেখা গৈছে অলপ পিছ পৰি থকা নাই পশ্চিম কাৰ্বি আংলঙৰ চিংথং পৰিষদীয় সমষ্টিৰ জনপ্ৰতিনিধি তথা পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰদীপ ৰংপি সমষ্টিটোৰ জল ক্লাংটেং লং এ লংবৈ ৰক লাংছো সবাইংটি গাঁও আদি বিভিন্ন ভোটকেন্দ্ৰ এলেকা পৰিভ্ৰমণ কৰি দলীয় কৰ্মকৰ্তাৰ লগতে ভোটাৰ ৰাইজৰ খবৰ লোৱাৰ লগতে জনপ্ৰতিনিধিগৰাকীয়ে নিৰ্বাচনী কেন্দ্ৰিক সভাপতি মত বিনিময় কৰিছে আনবাৰৰ দৰে এইবাৰো অৰ্থাৎ আহি থকা পৰিষদীয় নিৰ্বাচনত পুনৰ বিজেপি প্ৰাৰ্থীক বিপুল ভোটত জয় কৰি তোলাৰ বাবে আহ্বান জনাইছে জনপ্ৰতিনিধিগৰাকীয়ে উল্লেখ্য এই ভ্ৰমণসূচীমূলক নিৰ্বাচনী সভাসমূহত বিজেপি মণ্ডল কমিটিৰ বিভিন্ন বিষয়ববীয়া তথা কৰ্মকৰ্তাই সহযোগ কৰে বটালাংছৰ পৰা জাছনিং ৰিপৰ্ট কাট নিউজ খটখটি আৰক্ষীৰ সাফল্য সৰবৰাহকাৰীৰ হাতৰ পৰা প্ৰায় 50 লাখৰো অধিক মূল্যৰ মাৰাত্মক হেৰোইন জব্দ কৰিবলৈ সক্ষম হয় খটখটি আৰক্ষীয়ে এক গোপন সূত্ৰৰ পমখেতি বোকাজনৰ খটখটি আৰক্ষীয়ে খটখটি স্থাপন কৰা এক বিশেষ নাকাৰ পৰা উদ্ধাৰ কৰে মাৰাত্মক হেৰোইনখিনি আৰক্ষীয়ে ডিমাপুৰৰ পৰা গুৱাহাটীলৈ নি থকা অৱস্থাত এজন ব্যক্তিৰ পৰা উদ্ধাৰ কৰে 65 গ্ৰাম হেৰোইন আৰক্ষীৰ চেৰাত সৰবৰাহকাৰীজনে নিজকে লাহোৰীজনৰ সাধু ওজা বুলি পৰিচয় দিছে উল্লেখ্য যে এই সন্দৰ্ভত অধিক তথ্য সংগ্ৰহৰ বাবে অব্যাহত আছে আৰক্ষীৰ চেৰা আজি আমি এটা সিক্ৰেট ইনফৰমেশ্যন পালোঁ যে ডিমাপুৰ ফালৰ পৰা আমাৰ অসমত এটা হিউজ কোৱান্টিটি ড্ৰাগছ স্মাগলিং হৈ আছে সেইমতে আমি লাহোৰীজান ক্ৰিমস্কাই ওচৰতে এটা নাকা ছেট আপ কৰিলোঁ সেইমতে নাকা ছেট আপ কৰাৰ মতে আমি এটা মানুহ এপ্ৰিহেণ্ড কৰিলোঁ এণ্ড এই মানুহজনৰ পৰা আমি টোটেল 164 গ্ৰাম ব্ৰাউন চুগাৰ ৰিকভাৰ কৰিলোঁ ড্ৰাগছখিনি ক'লৈ নিয়া গৈছিল ড্ৰাগছখিনি ছাছপেক্টেড ড্ৰাগছখিনি ডিমাপুৰৰ পৰা গুৱাহাটীলৈ লৈ গৈ আছিল বজাৰ মূল্য কিমান হ'ব ড্ৰাগছখিনি বজাৰ মূল্য এপ্ৰক্স 40 to 50 লাখ হ'ব মানুহজনৰ নাম সাধু ওঝা 45 ইয়াৰ্ছৰ দেউতাকৰ নাম লাইক সত্তাৰ ওঝা লাহোৰীজানৰ আমাৰ ইয়াৰ লোকেল বাসিন্দা হয় বোকাজনৰ পৰা পিস্তল একটি ৰিপৰ্ট কাট নিউজ আছে অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ